এইখিনি আদা নহৰু পিচি থকা হৈছে মাংস বনাবৰ কাৰণে কল পচলা হতে পিচি আছে উপহি গৈছে মিক্সিতকে বহুত টেষ্টি হয় এইখিনি এনেকে দিলে অলপ পিচি দিবা আগুইকে পিচি হৈ যাব আৰু এতিয়া এইখিনি পিঁয়াজ ভাজি থকা হৈছে জুইত মাংসৰ কাৰণে কল পচলা হতে মাংস বনোৱা হ'ব তেলখিনি গৰম কৰাৰ পিছত এইখিনি পিঁয়াজ দি দিয়া হ'ল তেতিয়া এইখিনি লৰাই আছে আৰু এইখিনি চিকেন সানি মেলি এইখিনি লোৱা হৈছে একদম পুৰা খেউখেতুৰকৈ এইখিনি আদা এইখিনি মছলা অকণমান গৰম মছলা ঘৰতে বনোৱা মিক্সিত দিয়া এইখিনি ৰেডিকৈ ৰখা হৈছে এতিয়া বনাই আছোঁ এতিয়া গোটেই মাংসখিনি ইয়াত বাকি দিয়া হয় লৰাব লাগিব ঘৰত আমাৰ মানুহ বহুত বেছি গোটেইখন ঘৰ মিলাই কেইবাটাও হৈ যায় সেইটো কাৰণে মাংস খালে আমি সৰহকৈ খাব লগা হয় লৰাই থাকোঁ অলপ লৰাব লাগিব মাংসখিনি বহুত ধুনীয়া গোন্ধাই আছে এনেকৈ চাওক কিমান ধুনীয়া গোন্ধাইছে এনেকৈ পুৰা খৰি জুইত এনেকৈ দি লৰাই থকা হৈছে মই এতিয়া লাহেকৈ ঢাকনাখন আঁতৰাই দিম ইয়াৰ পৰা এতিয়া মই ঢাকনাখন আঁতৰাই দিলোঁ আঁতৰাই দি এইখিনি মাংস চাওক কি ধুনীয়া গোন্ধাইছে বৰ ধুনীয়া স্মেল এটা আহিছে সাধাৰণভাৱে গাঁৱৰ ঘৰত সাধাৰণতে এনেকৈ বনোৱা হয় এনেকৈ বনাই আছোঁ মা মছলা একো মানে পৰিভৰ নাই ইয়াতে আমি তেনেকৈ একো দিয়া নাই এনেকৈ এবাৰ লৰাইছোঁ আৰু এনেকৈ অলপ সময় লৰাই থাকিব লাগিব এইখিনি মাংসখিনি এটা ধুনীয়া স্মেল এটা আহিছে আৰু কালাৰটো আহিছে লাহে লাহে এনেকৈ লৰাই থাকিম এইখিনি কল পচলা ভীমকলৰ আঠিয়া কল বুলি কয় আঠিয়া কলৰ কল পচলা ৰেডিকৈ থৈছোঁ এতিয়া এই মাংসখিনি বাকি দিয়া হ'ব মই এইখিনি বাকি দিম এইখিনি কল পচলা এইখিনি কল পচলা মই বাকি দিলোঁ বাকি দি এতিয়া এইখিনি ইয়াৰ লগত মিহলাই দিলোঁ এনেকৈ লৰাই থাকিম এইখিনি উদঙাই দিছোঁ ভাপে পৰিব এইখিনি লৰাই দিয়া হৈছে লৰাই দিছোঁ এতিয়া লাহেকৈ আলুখিনি বাকি দিম ইয়াতে এইফালে আলু আছে এইখিনি ৰেডিকৈ থোৱা আছে আলুখিনি বাকি দিয়া হ'ব জুহালত বনাই আছোঁ পূৰা এনেকৈ আলুখিনি বাকি দিম পূৰা ধুনীয়া গোন্ধ ওলাইছে একো মছলা পাতি দিয়া নাই এতিয়া ঘৰুৱাভাৱে বনোৱা হৈছে আলুখিনি বাকি দিয়া হ'ল এইখিনি আলুখিনি বাকি দিয়া হ'ল এনেকৈ মাংস পূৰা গৰগৰকৈ উতলি আছে বাঁহখৰি কাঠখৰি জুইত মাংস গোন্ধাই আছে অলপ পিছত হ'ব আৰু মই ঢাকনাখন উদঙাম আলু চালু চব দি হৈ গ'ল এতিয়া মাংস পূৰা ধুনীয়া গোন্ধ ওলাইছে এইখিনি চাওক কেনেকুৱা কালাৰ হৈছে এইখিনি বিৰাট টেষ্টি হৈছে বিৰাট এটা গোন্ধ আহিছে বিৰাট টেষ্টি আলুখিনি দিয়াৰ অকণমান বেছি হেৰি হোৱাৰ কাৰণে অকণমান বগা পৰি আছে কিন্তু আলুখিনিও লাহে লাহে ৰঙা হ'ব কেতিয়াবা আপোনালোকে আগতীয়াকৈ ফ্ৰাই কৰি ভাজিও ল'ব পাৰে কিন্তু আমাৰ গাঁৱৰ ঘৰত নাভাজে আমি এনেকৈ বনোৱা হয় লৰাই থকা হৈছে হ'ব আৰু অলপ পিছতে
এতিয়া এইখিনি মাংস হৈ গ'ল বিৰাট টেষ্টি হৈছে এনেকে এতিয়া এইখিনি কৰি পেলাই এইখিনি ঢাকি থম ধুনীয়াকৈ তো খৰাহীয়ে ধুনীয়াকৈ এইখিনি ঢাকি পেলাই থৈ দিয়া হ'ল একোৱা জুইত বনাইছিলোঁ আৰু এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিয়া হ'ল